নমস্কাৰ, মই জ্যোৎস্না। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যিটো ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে পকা চুলি ঘৰুৱা পদ্ধতিৰে সহজতে ক'লা কৰিব পাৰিব। প্ৰথমে মই লৈছোঁ মেথি গুটি। আপোনালোকে মেথি গুটি চিনিয়ে পাই চাগে, আৰু জেতুকা পাত কেইকিলামান লৈছোঁ, আৰু লগতে লৈছোঁ সৰিয়হ। এই তিনিটা আপোনালোকে ধুনীয়াকৈ ভাজিব, একদম পুৰাকৈ আৰু ক'লা, একদম পুৰা এনেকৈ মই যেনেকৈ ভাজিছোঁ, একদম ক'লা হৈ পৰাকৈ এনেকৈ ভাজিব। ভাজি আপোনালোকে ধুনীয়াকৈ মিক্সাৰ মেচিনত খুন্দিব। মই সহজভাৱে আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ, আৰু এনেকৈ ওলাই লৈছোঁ মই, আৰু আপোনালোকে এনেকৈ মিক্সাৰ মেচিনত ধুনীয়াকৈ খুন্দিব। মই এয়া ভাজিলে এনেকৈ মই যেনেকৈ মই ভাজিছোঁ তেনেকৈ ক'লা হৈ যোৱাকৈ পুৰাকৈ মানে আপোনালোকেও ভাজিব। এই তিনিটা বস্তু ভাজি আপোনালোকে মিক্সাৰ মেচিন বা আপোনালোকে যিকোনো খুন্দনাত বা কিবাত খুন্দিব পাৰিব। মই মিক্সাৰ মেচিনতে আৰু গুড়ি কৰিছোঁ। আপোনালোকে খুন্দনাটো ধুনীয়াকৈ ধুই মেলি খুন্দিব পাৰিব। আৰু মই এনেকৈ মিক্সাৰ মেচিনত ধুনীয়াকৈ খুন্দিলোঁ। খুন্দিলোঁ আৰু এইটো মই আপোনালোকে ইয়াৰ লগত তিনিটা বস্তু দিব। নাৰিকল তেল, লগতে আপোনালোকে এল'ভেৰা জেলো দিব পাৰে, যিটো বজাৰত ওলায় এইটো দিব পাৰিব, আৰু নেমু অলপ চেপি দিব। এয়া মই নাৰিকল তেল লৈছোঁ। মই ইমান কিবাকৈ সহজভাৱে মই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিছোঁ, আৰু মই যেনেকৈ লগাওঁ মই তেনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। মোৰ চুলি পকা নাই, আৰু মোৰ সৰুকৈ যিবিলাক নতুনকৈ গজে এইবিলাক এডাল দুডালমান পকে, আৰু এইটো মই নিজৰ ৰোৱা এল'ভেৰা জেল ওলাই থৈছিলোঁ, এইটোকে মই দিছোঁ। আপোনালোকে বজাৰৰ পৰা অনাও দিব পাৰিব। ধুনীয়াকৈ এনেকৈ মিক্স কৰি আপোনালোকে চুলিত লগাব। নিশ্চয় আপোনালোকে লগাই চাব, নিশ্চয় আপোনালোকে প্ৰমাণ পাব, বা আপোনালোকৰ বগা চুলি ক'লা হ'ব। আপোনালোকে ব্যৱহাৰ কৰি চাওক, আৰু মোক লগাই মেলি আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকে যিটো মই লগাওঁ এইটোকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এতিয়া নেমু চেপি দিব, অলপ চেপি দি ধুনীয়াকৈ গোলাই আপোনালোকে চুলিত লগাব। আৰু আপোনালোকে চুলিত লগাই 2 ঘণ্টা মেক্সিমাম থ'ব। 2 ঘণ্টা বা 2 ঘণ্টা থ'ব লাগে একচুৱেলি। এয়া দেখিছে আঠা লাগে। আমিতো যিকোনো বজাৰতো ধেৰ ৰং ওলায়, কিন্তু চবেই এইটো লগাব নোৱাৰে। কিছুমান এলাৰ্জি উঠে, কিছুমানৰ মুখ চুখ পুৰি যায়, এইকাৰণে চবেই লগাব নোৱাৰে। এইকাৰণে মই আপোনালোকক সহজভাৱে ঘৰুৱা পদ্ধতিতে যিটো আমি ক'লা কৰিব পাৰোঁ এইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে লগাই চাব, আৰু নিশ্চয় আপোনালোকৰ বগা চুলি ক'লা হ'ব। মই এইটোৱে সহজভাৱে আপোনালোকৰ ওচৰত ভিডিঅ'টো দেখুৱালোঁ। আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যিবিলাকে নতুনকৈ চাইছে, আৰু শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি দিব বুলি আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰি আহিছোঁ। নিশ্চয় আপোনালোকে মোক আশীৰ্বাদ দিব বুলি মোৰ বিশ্বাস। আৰু এনেকৈ আপোনালোকে লগাই চাব। যদি ক'লা নহয় মোক কমেণ্ট বক্সত জনাব, মই তেতিয়া বহুত সুখী হ'ম। কিন্তু মই যিটো প্ৰমাণ পাইছোঁ এইবিলাকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আৰু মোৰ এতিয়া 50 বছৰ হৈছে, আৰু হ'লেও মোৰ চুলি আজিলৈ পকা নাই। দেখিছে আপোনালোকে মোৰ চুলি কিমান ক'লা। মই এইবিলাকেই লগাওঁ, আৰু মই সপ্তাহত 2-3বাৰকৈ লগাওঁ। এইবিলাক লগাই মোৰ আজিলৈকে চুলি পকা নাই। আৰু যিবিলাক এটা দুটা পকিলেও এইবিলাকো নাইকিয়া হৈ যায়। সেইকাৰণে আপোনালোকে মোৰ লগোৱা যিটো তেল এইটোকে দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় লগাই চাব আৰু মোক জনাব। মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ, আপোনালোকে লগাই চাব। আপোনালোকৰ
পকা চুলিৰ সমস্যা বহুত দূৰ হ'ব। আপোনালোকে যদি লগাই চায় মোক কমেণ্টত জনাব।